কেকেচি আৰু মহশ্ৰী বিশ্ববাৰ সন্তান আছিল 4 জন। ৰাৱণ, কুম্ভকৰণ, শূৰপন্থা আৰু বিভীষণ। ৰাৱণক এজন অসুৰ, দানৱ বা ৰাক্ষস বা বেয়া মানুহ বুলি আমি সকলোৱে জানো, কিন্তু ৰাৱণ এজন মহাজ্ঞানী পণ্ডিতো আছিল। সেই কথা হয়তো আমি বহুতে নাজানো। সেইবাবে ৰাৱণৰ অন্তিম সময়ত ৰামে লক্ষ্মণক কৈছিল, লক্ষ্মণ যোৱা। ৰাৱণৰ মহাজ্ঞানী ৰাৱণৰ অন্তিম সময়ত ৰাৱণৰ পৰা কিছু জ্ঞান লৈ অহা। ৰাৱণৰ অন্তিম সময়ত ৰাৱণে লক্ষ্মণক কোৱা সেই 4টা কথা মই আজি আপোনালোকক ক'ম। সেই 4টা কথা বন্ধুসকল আমি জনাৰ অত্যন্ত দৰকাৰ। সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকক। যেতিয়া ৰামৰ ব্ৰহ্মাস্ত্ৰ ৰাৱণৰ নাভিত লাগি ৰাৱণ বাগৰি পৰি মাটিত ছটফটাই আছিল, তেতিয়া ৰামে লক্ষ্মণক কৈছিল, লক্ষ্মণ যোৱা। মহাজ্ঞানী ৰাৱণৰ পৰা ৰাৱণৰ অন্তিম সময়ত কিছু জ্ঞান লৈ অহা। তেতিয়া লক্ষ্মণে ৰামৰ ফালে চাই কৈছিল, ভাইয়া এয়া আকৌ কি ধেমালি? আমাৰ ঘোৰ শত্ৰু এজন অসুৰৰ পৰা বা এজন ৰাক্ষসৰ পৰা আমি জ্ঞান ল'ম। তেতিয়া ৰামে হাঁহি মাৰি লক্ষ্মণক কৈছিল, লক্ষ্মণ তুমি ঠিকেই কৈছা। ৰাৱণৰ 2টা ৰূপ, এটা হৈছে তুমি কোৱাটো আৰু আনটো হৈছে ৰাৱণ এজন মহাজ্ঞানী পণ্ডিত। এই বিশ্ব ব্ৰহ্মাণ্ডত হয়তো ৰাৱণতকৈ দ্বিতীয়জন জ্ঞানী ব্যক্তি নাই। সেয়ে ৰাৱণৰ অন্তিম সময়ত তুমি যোৱা আৰু ৰাৱণৰ পৰা কিছু জ্ঞান লৈ অহা, যিখিনি জ্ঞান তুমি আনৰ ওচৰত নোপোৱা। লক্ষ্মণৰ যাবলৈ ইচ্ছা নাছিল, কিন্তু ৰামৰ কথা ৰাখিবৰ বাবে লক্ষ্মণ গৈ ৰাৱণৰ মূৰৰ ওচৰত থিয় হৈছিল। ৰাৱণে লক্ষ্মণৰ ফালে চাই পুনৰ মুখখন ঘূৰাই দিছিল আৰু লক্ষ্মণ উভতি আহি ৰামক কৈছিল, এজন অহংকাৰী ৰাৱণে আনক জ্ঞান দিব নোৱাৰে। তেতিয়া ৰামে লক্ষ্মণক কৈছিল, লক্ষ্মণ তুমি ৰাৱণৰ পৰা জ্ঞান ল'বলৈ গৈছা, গতিকে তুমি ৰাৱণৰ মূৰৰ ওচৰত নহয়, তুমি ৰাৱণৰ ভৰিৰ ওচৰত আঁঠু কাঢ়ি হাতযোৰ কৰি প্ৰণাম জনাই তুমি ৰাৱণৰ পৰা জ্ঞান বিচৰা আৰু ৰাৱণে নিশ্চয় তোমাক জ্ঞান দিব, যোৱা। দ্বিতীয়বাৰ ৰামৰ কথা শুনি যেতিয়া লক্ষ্মণ গৈ ৰাৱণৰ ভৰিৰ ওচৰত আঁঠু কাঢ়ি প্ৰণাম জনাই কৈছিল, হে মহাজ্ঞানী ৰাৱণ, আপোনাৰ অন্তিম সময়ত আপোনাৰ পৰা কিবা শিকিব বিচাৰোঁ। তেতিয়া ৰাৱণে ৰামক উদ্দেশ্যি কৈছিল, হে ৰাম, মই আপোনাতকৈ কোনো গুণে কম নাছিলোঁ, তথাপিতো মই মোৰেই জাগাত হাৰিলোঁ। ইয়াৰ একমাত্ৰ কাৰণ আপোনাৰ ভাই সুখে দুখে আপোনাৰ লগত থিয় হৈ আছে আৰু মোৰ ভাই মোৰ বিৰোধিতা কৰি আপোনাক গৈ কৈ দিছে যে ৰাৱণৰ নাভিত ব্ৰহ্মাস্ত্ৰ মাৰিলেহে ৰাৱণৰ মৃত্যু হ'ব। সেইবাবে মই ক'ব বিচাৰোঁ বন্ধুসকল, মন দি শুনিব ৰাৱণে কোৱা এইকেইটা কথা। 1 নম্বৰ, যেতিয়া আপোনাৰ আপোনজন লগত থাকিব তেতিয়া এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ যুদ্ধও আপুনি জিকিব পাৰিব বা অসম্ভৱকো সম্ভৱ কৰিব পাৰি। আৰু যেতিয়া আপোনজনেই বিৰোধিতা কৰিব তেতিয়া আপুনি যিমানেই শক্তিশালী নহওক কিয় বা যিমানেই আপুনি পালৱান নহওক কিয়, যিমানেই আপুনি বুদ্ধিয়ক নহওক কিয়, আপুনি হাৰিবই হাৰিব। 2 নম্বৰ, আপোনাৰ ব্যক্তিগত গোপন ৰহস্য কেতিয়াও আনক নক'বা, যিটো মই মোৰ সৰু ভাই বিভীষণক কৈ মই ভুল কৰিছোঁ। 3 নম্বৰ, শুভ কাম যিমান পাৰি সিমান সোনকালে কৰিব লাগে, যিটো মই ভুল কৰিছোঁ। মই বহুতো শুভ কাম এলাহ কৰি সময়ত নকৰি পিছত কৰিম বুলি থৈ দিছিলোঁ, যিবোৰ কাম মোৰ আজি আধৰুৱা হৈ ৰ'ল। আৰু 4 নম্বৰ, নিজৰ শত্ৰুক কেতিয়াও কমজোৰ বুলি নাভাবিবা। বন্ধুসকল, এয়াই আছিল মহাজ্ঞানী ৰাৱণে লক্ষ্মণক কোৱা 4টা কথা। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো চোৱাৰ বাবে সুবিধা কৰি দিয়ক। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।